নমস্কাৰ এমবিচাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অসম ৰিলেটেড 10টা জিকে আগবঢ়াম, গতিকে সকলোকে ভিডিঅ'টো চাবলৈ অনুগ্ৰহ কৰিছোঁ। গতিকে আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম কোৱেশ্চন, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? গোলাপচান্দ কাটাৰিয়া, বি জগদীশমুখী, চি বনৱাৰীলাল পুৰোহিত, ডি জানকী বল্লভ পটনায়ক। তো এনসাৰ হ'ব এ গোলাপচান্দ কাটাৰিয়া। তো যদি আমি চাওঁ, গোলাপচান্দ কাটাৰিয়া অসমৰ 31 সংখ্যক ৰাজ্যপাল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই আমাৰ এই ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰাইছিল, আৰু তেখেত গোলাপচান্দ কাটাৰিয়া হৈছে ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, অসম দিৱস কেতিয়া পালন কৰা হয়? এ 3 ডিচেম্বৰ, বি 2 অক্টোবৰ, চি 2 ডিচেম্বৰ, ডি 5 ডিচেম্বৰ। এনসাৰ হ'ব 2 ডিচেম্বৰ, চি এনসাৰ। আমি যদি চাওঁ যে অসম দিৱস বা চুকাফা দিৱস হিচাপে চুকাফা দিৱস বুলি কোৱা হয়। অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাংলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে অসমত পালন কৰা এটা দিৱস। 1228 চনৰ এই দিনটোত তেখেতৰ লগতে আহোমসকলে সমাৰোহত উপস্থিত হৈ আহোম ৰাজ্য বা মুংডন খাম স্থাপন কৰিছিল বুলি অনুমান কৰা হয়, আৰু সেই মৰ্মে এই দিনটোকে অসম দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন 3, অসমৰ জাতীয় ফল কি? 1 নম্বৰ এ আম, 2 নম্বৰ বা বি আপেল, চি কাজি নেমু, ডি জলফাই। এনসাৰ হ'ব কাজি নেমু। যদি আমি চাওঁ যে অসমীয়াত নেমু টেঙা বুলিও জনাজাত অসম নেমু ভাৰতৰ অসম ৰাজ্যত পোৱা আৰু খেতি কৰা নেমুৰ জাত এইটো। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হৈছে কাজি নেমু আৰু গোল নেমু। 12 ফেব্ৰুৱাৰী 2024 কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে অসম কেবিনেটে। নেক্সট কুৱেশ্যন 4 বা 4, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? এ নম্বৰ ছৈয়দানৱাৰ আনোৱাৰা তাইমুৰ, বি ৰেণুকা দেৱী বৰকাকতি, চি সুদালতা দুৱৰা, ডি অজন্তা নেওগ। উত্তৰ হ'ব ডি অজন্তা নেওগ। আমি যদি চাওঁ যে অজন্তা নেওগ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী, অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। তেখেত 2001 চনৰ পৰা বিগত 5টা কাৰ্যকালৰ পৰা একেৰাহে গোলাঘাট বিধানসভাৰ আসনখনত প্ৰতিনিধিত্ব কৰি অসমৰ সৰ্বাধিক দীৰ্ঘদিনীয়া মহিলা বিধায়িকা হিচাপেও অভিলেখ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জিলা কেইখন? এইটো হয়তো চবেই জানে। উত্তৰ হ'ব অপশ্যন এ 35খন। আমি যদি চাওঁ, অসম হৈছে ভাৰতৰ উত্তৰ পূবৰ এখন ৰাজ্য, আৰু অসমত বৰ্তমান 35খন জিলা আছে, আৰু এইখিনি চাই ল'ব। নেক্সট কুৱেশ্যন 6, কিমান চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? এ 2001 চনত, বি 2002 চনত, চি 2003 চনত, ডি 2004 চনত। এনসাৰ হ'ব 2003
তিনি চনত আমি যদি চাওঁ যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হৈছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত স্থাপিত বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ বাবে এক স্বায়ত্তশাসিত পৰিষদ বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ ফ'ৰ্চ আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত মীমাংসা চুক্তি অনুসৰি 10 ফেব্ৰুৱাৰী 2003 চনত এই পৰিষদটো গঠন কৰা হয় তো নেক্সট কুৱেশ্যনলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 7 বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন অপশ্যন হৈছে শ্ৰীযুত ডি পাঠক বি শ্ৰীযুত ইউ এল ভট চি শ্ৰীযুত এন কোটেশ্বৰ সিংহ ডি বিজয় বিষ্ণুই তো এনসাৰ হ'ব অপশ্যন নম্বৰ ডি যদি আমি চাওঁ যে বিজয় বিষ্ণুই এজন ভাৰতীয় ন্যায়াধীশ বৰ্তমান তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতে 5 ফেব্ৰুৱাৰী 2024 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে তেখেতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল নেক্সট কুৱেশ্যন নম্বৰ 8 অসমৰ মুঠ মাটিকালি কিমান সবেই জানে এইটো এনসাৰটো এ অপশ্যন হৈছে ৭৮,৪৩৮ কিলোমিটাৰ বি ৭৮,৫০০ কিলোমিটাৰ চি ৭৮,৬০০ কিলোমিটাৰ ডি ৭৮,৭৮৬ কিলোমিটাৰ তো অপশ্যনৰ সঠিক এনসাৰ হৈছে অপশ্যন নম্বৰ এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ যদি আমি চাওঁ যে অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত আৰু জনসংখ্যাৰ ক্ষেত্ৰত যদি আমি চাওঁ উত্তৰ পূবৰ সৰ্ববৃহৎ ৰাজ্য আৰু অঞ্চলৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমাৰ অসমটো আছে দ্বিতীয় স্থানত নেক্সট কুৱেশ্যন 9 ইম্পৰ্টেণ্ট কুৱেশ্যন স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ কোন আছিল এ কনকলতা বৰুৱা বি মণিৰাম দেৱান চি পিয়লি ফুকন ডি কুশল কোঁৱৰ এনসাৰ হ'ব চি পিয়লি ফুকন আমি যদি চাওঁ যে পিয়লি ফুকন এজন স্বাভিমানী অসমীয়া আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ আছিল বীৰ পিয়লি ফুকন পিয়লি ফুকনে সবল মনোবলেৰে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অসমৰ স্বতন্ত্ৰতা সেনানীক নেতৃত্ব দিছিল আৰু স্বদেশ তথা জাতিৰ ভৱিষ্যতৰ বাবে তেওঁ ফাঁচীকাঠত ওলমি ল'ব লগা হৈছিল তো তেখেত আছিল আমাৰ অসমৰ প্ৰথম অসমীয়া হৈছে অসমীয়া শ্বহীদ বুলি কোৱা হৈছে বা শ্বহীদ তেখেত নেক্সট কুৱেশ্যন নম্বৰ 10 কিমান চনত শৰাইঘাটৰ যুদ্ধ আৰম্ভ কৰা হৈছিল আৰু আমাৰ এই ভিডিঅ'টোৰ শেষ কুৱেশ্যনটো হৈছে 10 নম্বৰ কুৱেশ্যনটো এই কুৱেশ্যনটোৱে হৈছে শেষ কুৱেশ্যন এ 1671 চনত বি 1770 চনত চি 1880 চনত ডি 1885 চনত তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ তো আমি যদি চাওঁ যে শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল আৰু মোগল সাম্ৰাজ্য কাছৱা ৰজা আৰু ৰাজা ৰামসিংহৰ নেতৃত্বত মোগল সাম্ৰাজ্যৰ ফালৰ পৰা আহিছিল আৰু আহোম ৰাজ্যৰ ফালৰ পৰা লাচিত বৰফুকনৰ নেতৃত্বত হৈছিল এই যুদ্ধ আমাৰ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত হৈছিল বৰ্তমান গুৱাহাটী বুলি কোৱা হয় বা গুৱাহাটী বুলি জনা যায় আহোম সৈন্য মোগলৰ সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা কৌশল সাইকোলজিকেল ৱাৰফেয়াৰ কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে মোগলৰ সৈন্যসেনা দুৰ্বল নৌসেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰ বহু সুবিধা গ্ৰহণ কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আহোমে
মোগলক পৰাস্ত কৰি শৰাইঘাটৰ যুদ্ধত বিজয় সাব্যস্ত কৰে। তো ধন্যবাদ সকলোকে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে সকলোকে চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুগ্ৰহ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।